এই ভাইটি কি খাই আছা হা চলে চলে এইটো টিকলা ক্যামেরা তো तिलकी नेपाल के ना चार काने ले ए बढ़िया लड़की ने ना पाड़ मारा पाड़ गाड़े ले ए मजा कीड़ो पैणो पाइडी काडो लाड बाणे ए बढ़िया बाय बाय हेलो गाइस কি খবৰ ভালে আছেনে সকলোৱে তো আকাত ওলাই আহিছো আজিও এইপিনে কমাৰ্চৰ পিনে তো এটা কথা হ'ল এই কথাটো ক'বলৈকে মই জাষ্ট হেৰি কৰিছিলোঁ কৈ আছোঁ ৰ'ব তো আগতে এটা বস্তু প্ৰায় ভাগ হোৱা আছিল যেতিয়া বাইক চলাই থাকোঁ মেক্সিমাম টাইমত বাইক চলাই থাকিলে যেতিয়া আগত যিবোৰ বাইক থাকে বা বাছ চাছবোৰৰ ভিতৰত মানুহ থাকে সেইবোৰে কি কৰে পিক পেলায় হা পিক পেলায় বা থু পেলায় পিছৰ পিনে নাচাই ডাইৰেক্ট থু পেলাই দিয়ে আগতে মেক্সিমাম টাইম সেইটো ফেচ কৰিছিলোঁ যেতিয়া মই পিছে পিছে গাড়ী চলাই থাকোঁ কাৰোবাৰ হয়তো আগৰ পৰাই কোনোবাই পেলাই দিব নাইবা সেনেকুৱা কিবা হয় আৰু মানুহবোৰ একেবাৰে নাচায় চ' সেই কেছটো আজিও হ'ল অলপৰ কাৰণে গাত নপৰিল তাৰমানে খোজকাঢ়ি আছোঁ মানুহ এটা চাইকেলতে গৈ আছে কথা নাই বাৰ্তা নাই এনেই ডাইৰেক্ট কি কৰিছে থু অৱশ্যে আগত দিছে অকণমান বাট তথাপিতো এই বিষয়ত আপোনালোকৰ মতামত কি ক'ব এনেকুৱা যিবোৰ মানুহে কৰে সেইবোৰক কি কৰিব লাগে নে আপোনালোকৰ এনেকুৱা কৰা অভ্যাস আছে কাৰোবাৰ ক'বচোন মোৰ মূৰটো গৰম হৈ গৈছে এনেকুৱা দেখা পায় কাৰণ আগতে গাছে পৰাই আছিল ধুচুবোৰ গাছে পৰি যায় বেছিভাগ চিখৰ টিখৰ খাই ৰজনী চজনী খাই এনেকৈ পিক মাৰি পেলাই আগৰ মই পিছে পিছে গৈ থাকোঁ আগৰ পৰা আহি ডাইৰেক্ট গাত পৰে তো এইকেইদিন খোজকাঢ়ি পূৰা ভাল লগা হৈছে অকলে ৰাস্তাত কোনো মানুহ নাই বিন্দাছ মজ্জাকৈ গৈ থাক আৰু এইপিনে চিধা চিধি কদম বঢ়াই যা কাৰণ আজিকালি এনেকুৱা ফিল হৈছে যেতিয়াৰ পৰা কৰোণা আহিছে তেতিয়াৰ পৰা আকাশখন বেছি ভাল লগা হৈ গৈছে হয়নে এই ভাইটি কি খাই আছা হা খাই আছা এই সৰু বয়সত হা কিয় বিড়ি খা হা কিয় বিড়ি খা ক'ত পলালি হা কিয় বিড়ি খাইছা এই সৰু বয়সত হা দেখিলেনে ভিডিঅ'ৰ ষ্টাৰ্টিঙত যে দেখিছিল সেইকেইটা সৰু বাচ্চাকেইটা সেইকেইটা বিড়ি টানি আছে ইমান সৰু অকণমানি পোৱালি সিহঁতক সোধাৰ লগে লগে দৌৰিছে কি হ'ব মানে কি ক'ব এই বিষয়ত কওক কমেণ্ট কৰি পেলাই কৈ একো লাভে নোহোৱা হৈছে সিহঁতৰ বয়স হাৰ্ডলি 8 বা 10 এনেকুৱা হ'ব 10 নহ'বই 8 বছৰমান বয়স হ'ব সেইখিনিৰ বয়সতে সিহঁতে পূৰা বিড়ি টানা ষ্টাৰ্ট দিছে চ' কাক দগ দিব এইটোত কাক দগ দিব কওকচোন এই বাচ্চা পাৰ্টিৰ সেইকেইটাতো নিজে খাম বুলিতো খোৱা নাই সিহঁতৰ নিচাটো নিজে লাগি যোৱা নাই কোনোবাই খুৱাইছে ফাৰ্ষ্ট সিহঁতক তাৰপিছত সেনেকুৱা খোৱা কৰিছে চাগে নাইবা কি গম নাপাওঁ তহঁতৰ বিড়ি কোনে খাইছিল কচোন কোনে খাইছিল বিড়ি নাখাবি হা এই বাপাই বিড়ি চিড়ি নাখাবি শুনিছানে এই বিড়ি কিয় খোৱা কোৱাচোন কিয় খোৱা বিড়ি হা আজিৰ পৰা নাখাবা হা হ'বনে নাখাবা কিন্তু কেমেৰাটো মই দেখাই আছোঁ নাখাম বুলি কোৱা ফাৰ্ষ্ট নোখোৱাতো এনেকৈ হাঁহি চাহি থাকিব লাগে এইটো বহুত দাম হা অলপ চলপ দাম আছে আৰু পিছত যেতিয়া ডাঙৰ হ'বা তেতিয়াহ'লে কিনিবা ধুনীয়াকৈ পিছত দি আছোঁ মোৰ লগত নিজৰে পইচা নাই এই আজিৰ পৰা নাখাবা হা নাখাবা ভালকৈ থাকিবা কি খাবা চাপ'জ মই সিহঁতক বুজালোঁ হা সিহঁতক মই এইমাত্ৰ জাষ্ট ক'লোঁ নাখাবা বুলি ক'লোঁ সিহঁতে ক'লে ঠিক আছে নাখাওঁ কিন্তু সিহঁতে নোখোৱাকৈ নাথাকে সিহঁতে খাবই সিহঁতে তো তাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কওক আপোনালোকে মইতো এতিয়া তেওঁলোকক কোবাবও নোৱাৰোঁ ন এতিয়া ৰাস্তাত ৰখাই লৈছোঁ বাচ্চা পাৰ্টি বোলে ধাম ধুম চৰালোঁ বোলে চৰাওঁতে কিবা হ'ল দোষটো আহিব মোৰ গাতহে আহিব তো কি ব্যৱস্থা কৰা যাব এইবোৰৰ কিবা এটা ভাল দেখাবলৈ বুলি ভাবি ভিডিঅ' বনাবলৈ আহিছিলোঁ বাট যেতিয়া কিছুমান বেয়া বস্তু দেখাব লগা হয় তেতিয়া ভাল নালাগে অবভিয়াছলি বাট প্ৰথমতে ভাবিছিলোঁ সিহঁতে কি ফূৰ্তি কৰি আছে মই ভিডিঅ'টো যেতিয়া ৰেকৰ্ড কৰিব ধৰিছোঁ ফাৰ্ষ্ট সিহঁতকে দেখা পাইছোঁ পুৰা নাচি বাগি আছে চ' সিহঁতক মই ৰেকৰ্ড কৰি পেলাই ক্লিপটো দিছিলোঁ ফাৰ্ষ্ট ক্লিপটো বাট পিছৰ পিনে এনেকুৱা দেখিলোঁ কি কৰিব আৰু হ'ব দিয়ক আজিৰ কাৰণে এৰিলোঁ এই বিষয়ত কি কৰা যায় দুটা টপিক ওলাল এটা হৈছে কি
এই থু পেলোৱা টপিকটো সকলোৱে যেনেকৈ থু পেলাই বাহিৰে এনেকৈ নেপেলাব কোনোবাই পেলায়ো এনেকুৱা নেপেলাব চ' আৰু তাৰ পিছৰ টপিকটো হৈছে এইটো